ৰাজ্যৰ সকলো নিবনুৱা যুৱক যুৱতীৰ বাবে ভাল খবৰ। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 শুভাৰম্ভ কৰিলে আৰু ইয়াৰ নতুন এপ্লাই আৰম্ভ কৰি দিয়া হ'ল। এটা স্কিম আৰম্ভ কৰিছো যে ল'ৰা ছোৱালীক আমি নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'বলৈ 2 লাখকৈ টকা দিম। আন বহুত ল'ৰা ছোৱালীয়ে অপেক্ষা কৰিছে যে আৰু বাকী ৭৫,০০০ ল'ৰা ছোৱালীয়ে কেতিয়া এই আঁচনি পাব। আমি আবেদনৰ পৰ্টেল মুকলি কৰি দিম যাতে আৰু ৭৫,০০০ হিতাধিকাৰীক আমি অতি সোনকালে এই ধন আমি মুকলি কৰি দিব পাৰোঁ। কেনেকৈ এপ্লাই কৰিব আৰু কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আৰু এপ্লাই কৰিবলৈ যোগ্যতা কি হ'ব লাগিব এইবিলাক সকলো জনাম এই ভিডিঅ'টোতে। দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আহিছোঁ এপ্লাই কৰিবলৈ কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। 1 নম্বৰ যিকোনো এড্ৰেছ প্ৰুফ আধাৰ কাৰ্ড নাইবা ভোটাৰ ID। 2 নম্বৰ পান কাৰ্ড। 3 নম্বৰ বেংক একাউণ্ট। 4 নম্বৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড। আপুনি যিবোৰ ডকুমেণ্টছ দিয়ে সকলোতে আপোনাৰ নামটো একে থাকিব লাগিব। আৰু এতিয়া আহিছোঁ কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব। আবেদনকাৰীৰ বয়স 28ৰ পৰা 45 বছৰলৈ হ'ব লাগিব। মিনিমাম কোৱালিফিকেশ্যন 10 পাছ হ'ব লাগিব। যিসকল লোক মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 1.0ৰ হিতাধিকাৰী তেওঁলোকে ইয়াত এপ্লাই কৰিব নোৱাৰিব। এতিয়া আহিছোঁ এপ্লাই কেনেকৈ কৰিব। ইয়াৰ বাবে আপুনি যাব লাগিব www.cmaaa.assam.gov.in নাইবা এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত আমি ৱেবছাইটৰ ডাইৰেক্ট লিংক দি থৈছোঁ, তাত ক্লিক কৰিলে আপুনি ইয়াত আহি যাব। যদি আপুনি নতুন ইউজাৰ হয় তেন্তে ইয়াত ছাইন আপ কৰিব লাগিব আৰু যদি আপুনি ইয়াৰে পুৰণি আবেদনকাৰী হয় আৰু বেনিফিট লাভ কৰা নাছিল তেনেহ'লে ইয়াত আপুনি লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ পিছত আপোনাৰ পাৰ্চনেল ডিটেইলছ ফিল আপ কৰিব লাগিব। তাৰপিছত পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট এমাউণ্ট সকলো কেটেগৰীৰ বাবে বেলেগ বেলেগ। জেনেৰেলৰ বাবে 200 টকা, ST SC OBCৰ বাবে 100 টকা। পে'মেণ্ট কৰাৰ পিছত আপুনি ইয়াতে এখন একনলেজমেণ্ট ৰিচিপ্ট পাব, সেইখন আপুনি ৰাখি থওক। এপ্লাই কৰাৰ যদি ষ্টেপ বাই ষ্টেপ ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট কৰক আৰু ভিডিঅ'টো যদি ইয়ালৈকে চাইছে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।